চুলি চাইছোন চুলি 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 ইয়াই মোৰ দেখি কেমেৰা গেছ গৈছে আপনি দেখিছোঁ আপনি নাচা মধুৰিআম মদ ফেলক মধুৰিআম বুলি কয় বঢ়িয়া এই নুখাই দিব তো হুলুলুলু গাইজ হুলুলুলু ব্লগলৈ সকলোকে মনৰ পৰা স্বাগতম জনালোঁ। তো এতিয়া মই আছোঁ গুৱাহাটীত, মানে কালি বহুত ৰাতি হ'ল শ্বিলঙৰ পৰা আহি পাওঁতে, মানে 2টামান বাজিল কিজানি গমেই বনাই। তো এতিয়া উঠছোঁ মাত্ৰ এতিয়া কি আহে কি আহে কি তো চকু তকু ফুলি আছে, এতিয়া উঠছোঁ মাত্ৰ। আৰু আজি মই কিজানি যাম চিৰিয়াখানা চাব যাম। চিৰিয়াখানাত মই বাঘৰ লগত চেলফি উঠিম, আপোনালোকে ভিডিঅ'টো চাই থাকক না। তো ইয়াতে মানে চেণ্ডেলৰ বহুত অভাৱ, মই সেইকাৰণে ৰাতিপুৱাই যাই পেলাই চেণ্ডেলযোৰ আনি লুকাই থৈ দিছোঁ। এনে জোতা পিন্ধি যাম, মই চেণ্ডেল পিন্ধি যাম চালোঁ। এতিয়া বেছি দেৰি নকৰোঁ, কিবা এটা খাই লওঁ, খাই লৈ লগ পাই আছোঁ। তো এতিয়া পৰঠা চৰঠা চাহ তাহ খাই আহিলোঁ আৰু ৰুমুক লাগি, মানে অলপ দেৰিকৈ যাই আছোঁ। এতিয়া মানে ৰ'দটো বহুত বেছি দিছে না, তো অলপ দেৰিকৈ এতিয়া মাংস চাংস আনো অলপ, আনি ভাতটো বঢ়িয়াকৈ খাওঁ, খাই ৰ'দটো অলপ থামাৰ লগে লগে বাঘ চাবা যাই আছোঁ। সিংহত দাড়িত টেনিম বেছি বল লেভেল দি থকা, আজি দাড়িত টেনিম মই নাইছোঁ নলবাৰী পাই। এই চুলি দি গেল খেচৰা আছে, এই চুলি দি গেলে নষ্ট করছে ইয়ার, চুলি দি গেলে নষ্ট করছে। চাও তাক চাও, গুৱাহাটীতে আহি চাও তাক। খালাক দে শেষ, সব শেষ। এই গুৱাহাটীত আপি লৈ ঘূৰি আছে যে খা মাই যি চেনি দিছি আৰু চুলি চাইছোন চুলি 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 এখন জু এইফালে দেখিছেনে, এইখন জু বুলি কয়। এইফালেদি গাড়ী যায়, ৰাস্তা নাইতো সেইকাৰণে গাড়ী যায়। কোনোবা আহিছিল, কোনে আহিছে চাওঁ ৰ। তো নাই মই আৰু ভাবিছিলোঁ কোনোবা আপি চাপি আহিছে, কি ৰক এই দুয়োটাৰ মানে অলপ ওলাই যায় 3 মিনিটমান নাহে কলিং বেলটো টিপি থাকে। মই ভাবিছোঁ কোনোবা আপি আহিছে, কি ক'ব। তো কালি ৰাতি আহিলোঁ, আহি ঘুমালোঁ, তেতিয়ালৈকে ঠিকে আছিলোঁ। কিন্তু আজি ৰাতিপুৱা উঠিয়াৰ পাই মাথাটো এনেকুৱা বিহাইছে, কি হৈছে ময়ো গম পোৱা নাই। না ঠাণ্ডা জেগাত গ'লোঁ, তাতে আমি আছিলোঁ গৰম জেগাত, তাৰ পৰা গ'লোঁ আমি শ্বিলং ঠাণ্ডা জেগাত। তো শ্বিলঙৰ পৰা আৰু বেয়া হ'লোঁ গৰম জেগা। তো সেইটো কাৰণেও ভাবাৰে কিন্তু জ্বৰৰ ইমান উঠা নাই, মাথাটো অকল বিহাই আছে। কি হৈছে গম পোৱা নাই, অকণমান নামেই লোৱা নাই। তথাপিতো এনেকৈ বকি আছোঁ, কি বেয়া হৈছে। তো এতিয়ালৈকে ভাত হোৱা নাই, 3:30 বাজিল। চিৰিয়াখানাক যাব লাগে, এতিয়ালৈকে ভাত খাব বনাই। আমাৰ ঘৰত হ'লে আৰু যাতে মায়ে ভাত দেই খাই ভোজপৰা দি পঠিয়াকো, এতিয়ালৈকে ভাত বনাই নাই। তো আজি বেটাক দিছোঁ না কে নাই, বাচন ধুব লগা হৈছে না। ইয়াতে গুৱাহাটীত যদি মই গাঁৱত থাকোঁ, ইয়াতে চলি গ'লে কয় গুৱাহাটী কা, মই খুৱাম মই ঘূৰাম, এটা আঠযোগ কাই পাত্তা নেদে। এতিয়ালৈ বাচন ধুব লগা হৈছে খাবৰ কাৰণে। আকৌ নাই দিয়ক কৰকে শান্তি খাবাই লাগিব। গেছ বহি দিছি, কুকাৰ বহি দিছি, কুকাৰ ৰেডি। এতিয়া মানে আমি চিকেনটো এতিয়া নাখাওঁ, চিকেনটো ৰাতি খাম। ঠিক আছে এতিয়া বাচন চাচন ধুনীয়াকৈ বনাওক। তো মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ। কি কথা মানে মোৰ লগত যোনী বিয়া হয় না, তাইৰ সহজ হ'ব। তাই ভাত ৰান্ধিব নালাগে, তাই বাচন ধুব নালাগে, এখন আৰামছে ৰান্ধি মেলি হাঁহি পেৰি সেইখনত বহা আৰু খোৱাটো মই তাই নিজে খাব নালাগে, মই নিজে খুৱাই। বাহ, যদি কোনোবা ইচ্ছুক ছোৱালী আছে ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে। তো কেছটো এনাহান, আমি চিৰিয়াখানাক যাম বুলি ভাবছিলোঁ, কিন্তু চিৰিয়াখানাক যোৱা নহ'ল। কাৰণ এইটোৱে ভাতটো আনতে পাৰছি 7টাত ভাত খাই 7:15 যে ওলাই যাওঁ, আন্ধাৰ হোৱা হৈছে। তো তাতে ক'ত বাঘ দেখা পাম, ক'ত সিংহ দেখা পাম, সেইকাৰণে যোৱা নহ'ল। কিন্তু এতিয়া আমি যাই আছোঁ চিটি চেণ্টাৰ। চিৰিত তাৰমানে উঠিব নালাগে, নিজে এনেকৈ দাঙি লৈ যাই। তো চিটি চেণ্টাৰ যাই আছোঁ, আপোনালোকে চাই
মোক দেখি কেমেৰা গেছ গৈছে আপিত দেখিছোঁ আপি নাচাগে অ মা এই একেতে উঠি যোৱা চিৰি দেখোন নিজে উঠি যায় এই কি আচৰিত হে লাইন গেছি ইনেত কেনে দেখি চাওঁ ৰ মোক বয়ানেত খিদে কেম্বা দেখি দে বিঞ্চি কি তই ইয়াতে মানে বেছি কথা চথা ক'ব নোৱাৰি চব মানুহ তাৰমানে চালত ঘূৰি থাকে চালত মানে আমাৰ দৰে চাল নাই পইচা আহিছে নহয় মানুহ নহয় বহুত পইচা সেনা মানুহ ঘূৰি থাকে তো কিবা বকিম কিবা ক'ব সেইকাৰণে আকৌ বকা নাই তথাপিতো আপি দেখিছোঁ দিয়ক আপি বহুত দেখিছোঁ বহুত আপি আছে আপা সিমান নাই আপি বহুত আছে তাই মানে বস্তুগিলাৰ অলপ দামটো বেছি মই বিস্কুটৰ দাম সুধিলোঁ বিস্কুট মানে এক পেকেট বিস্কুট নহয় এখন বিস্কুট 501 টকা কৈছে এই চাওঁ জহাই চা সহায় আপি কিমান চাবি আপি এই আপি আছেনে নাই ইয়াতে আপি বহুত এতে তো চিটি চেণ্টাৰৰ পৰা ডাইৰেক্ট আমি গাড়ীত আহি গ'লোঁ মানে কেছটোৱে নাহান তাতে বিস্কুটৰ আহানৰ দাম 501 টকা তাতে কি খাম কি কৰিম তো আহি অলপ পৰঠা চৰঠা চাওমিন তাওমিন খালোঁ কিন্তু সেইগিলা চট লোৱা নহ'ল তো এতিয়া গাড়ীত বহিছোঁ এতিয়া বহি অলপ জাগা চাগা চাওঁ ৰ গুৱাহাটীখন কেনাই দেখি ৰাতি দেখিছোঁ আগতে তথাপিতো আজি আৰু চাম কেনাই দেখি চিটি চেণ্টাৰ আহক কিন্তু এনেই চাবা আহক খাম বুলি নাহিব বস্তু কিনিব কাম নাই নাই বাপৰে বাপ মই কৈছোৱে অলৰেডি এখন বিস্কুটৰ দাম যাতে 501 টকা মই বেলেগ বস্তুৰ দামেই সুধা নাই এনেই সুধিছোঁ এনেকৈ চাইছোঁ আইফোন চাইছোঁ কিবা চাইছোঁ কিন্তু দাম সুধা নাই চিটি চেণ্টাৰ আহক আপি আছে ঠৌগৰ আপি আছে আৰু এই জখলাটো চিধা এনেকৈ উঠি যায় হয় জখলাটো মই দেখুৱাই দিছোঁ আপোনালোকক সেইটো জখলাত উঠি আহক কিন্তু বস্তু কিনিব নাপাব বিস্কুটৰ দাম 501 টকা থাকে ক'ৰবাত কওকচোন কমেণ্ট কৰি কওক এতিয়া আমি ডাইৰেক্ট আহি গ'লোঁ ইয়াৰ দুজনী ফ্ৰেণ্ড আছে ফ্ৰেণ্ড দুজনীৰ ঘৰত চাহ খাব আহিছোঁ তো এইফালে এই দুজনী তোমাৰ নামটো কি খুৰী আৰু এইটো বাঘ তো আমাৰ দুটা প্ৰশ্ন সুধিব এই উঠে না কেমেৰা হে আপাৰ মোক কি বুলি কয়নো মুঠ ফেলটোক এই এইটোৰ নাম বাঘ মিঠা এইটো বাঘ এইটো খুৰী আপাৰ মুঠ ফেলটোক কি বুলি কয়নো কি বুলি কয় মুঠ ফেলটোক মুঠ ফেলটোক কি বুলি কয় মধুৰিয়াম মদ ফেলক মধুৰিয়াম বুলি কয় বঢ়িয়া কেমেৰাটো কাণ খানো পাই টানি লৈ খুৰী ফখৰিয়ামটোক কি বুলি কয় ফখৰিয়ামটোক নাজান মধুৰিয়াম তো আপি দেখা পাই পাগলা হৈ গৈছে ভালকৈ সন্মান খাবি আৰু সন্মান খাবি নেকি আমাৰ ভাষা বুজি নাপাওঁ দে খুব তাকাই তাৰ পৰা ওলাই লৈ এতিয়া এটা পাৰ্টি খাব যাই আছোঁ ইয়াৰ পাৰ্টি কেমান পাৰ্টি হ'ব ধুনীয়া হ'ব ভাল পাৰ্টি ডাঙৰকৈ কওঁ খাই ভাল পাবি ভাত মাংস চাংস তাক পোৱা নাই একদম টেনচনে নাই হাতী খোৱা দিম কিন্তু কিমান ইচ্ছা ক'ত হ'ব কিমান খাবি যিমান খাওঁ গাঁৱত চলি কিন্তু কম নাখাম দাবে পেলাম কিন্তু পিছত কিন্তু 20 জনৰ কম হ'ল আমাক দায় ধৰিব নোৱাৰা কোনো ধৰণৰ প্ৰশ্নই নাই তে বেছি দেৰি নকৰো বলক আহো পা খাম আজিও কি খানাটো ক'ত দিব ক'ত এই কিবা হোটেল কি হোটেল লিলি হোটেল লিলি এই কিবা লিলি হোটেল আমাৰ গাঁৱত তো লিলি আপি হৈ থাকে বেছি দেৰি নকৰো এতিয়া যাই থাকো বলক কি ভাবি আছা কি ভাবি আছা ইমান ডাঙৰ হোটেল খেদ নেকি অৰা খেদব নেকি নেখাদে পাঁচ আছে পাঁচ খেদলি আমিও কম ন এইটো আমিও জোতা চোতা খুলি গুবাম ঐ কিন্তু চাবা কিন্তু পাঁচ আছে পাঁচ আছে তোক একজনক মাছি 7জন মানুহ 6জন মানুহ লৈছে নেখাইব তাতে নেখাদে চিন্তা কৰিব নালাগে ৰচোন কিমান দূৰ চাকচেছ চাই লওঁ খেদলি কিন্তু আমি সোধাই নাৰো তো এইফালে আমাৰ এখন কি ব্ৰিজে ভাঙা কি গণেশগুৰি ব্ৰিজ ভাল লাগে কিবা এটা ৰাতি ধৰক আপুনি আৰু কোনোবা আপোনাৰ ভাল পোৱা মানুহজন এনেকৈ গাড়ী চলাই যাই আছে কেনে লাগিব আৰু কাষেদি এনেকৈ পিছ কৰি গাড়ীগিলা যাই আছে কেনে লাগিব গাউনি নেকি सफर कैसा है ये सफर मंजिलों की ना है कोई खबर ভালো ৰচোন লিলি হোটেল খাবা দেই নে সিহঁতে ঠিক নাই দে কি হয় লিলি হোটেল এতিয়া সোমাম এটা আৰু খাম কেনাই লাগব খাই খাই কেনাই লাগব লাইটটো নেদাকে দে যা লিলি পাইছো পাইছো লিলি খানে লিলি হোটেল
কোৱা দিম বা পাৰ হ'লো দেখোন পাৰ হ'লো দেখোন নাই ঠগালো এপ্ৰিল বুলি বাজা মাৰ নামৰা কে টাংগে গাড়ী চলে কথা নি এই কেমেৰা বন্ধ কৰে এই গাড়ীৰ দৰ্জা খোলাই ৰাতিপুৱাৰ পৰা আকৌ হোৱা নাই দীপেৰে ভাত পৰা নাই পেটত এই লিলিত খাম বুলি কৈছে তাতে এখন হোটেলত পৰঠা খাব গৈছিলোঁ খাবা নিদিলি কি মাৰা তুমি কিয় থগলি নো এপ্ৰিল ফুল ইন এডভান্স কি এডভান্স এপ্ৰিল ফুল বন্ধ কাৰ কেনেকুৱা তো আজি হ'ল নেক্সট ডে মানে যোৱাকালি ৰাতি আৰু ব্লগ কৰা নহ'ল তো আজি যামেই আজি যাবা ওলামে আৰু সেইকাৰণে আজি কৈছোঁ চিৰিয়াখানা আজি চামেই তো আপোনালোকে ব্লগটো কণ্টিনিউ কৰক দেখাই আছোঁ বাঘ দেখাই আছোঁ সিহঁত গাড়ীত টানি আছোঁ তো যোৱাৰ আগত অলপ মেগী চেগি খাই লওঁ খাই লৈ লগ পাই আছোঁ তো খাই লৈ ওলাই এতিয়া বেছি দেৰি কৰি নাথাকোঁ ডাইৰেক্ট চিৰিয়াখানাক লাগি যাই থাকোঁ ব'লক তো বান্দাৰো আমাৰ হুলু ব্লগ চাই কিজানি হুলু কৰে দেখো দে হ'ব দে মানুহ চিনি বোলে বান্দাৰে যি চিনি পাইছে ভাল লাগছি লাগছি ও মা কি গলাই সিংহ কি আৰু জিৰাফ নেকি এইটো জিৰাফ নহয় গল দি গেল এইফালে এইটো জিৰাফ আপোনালোকে দেখা পাইছি ইয়াৰ লগত এখন চেল্ফি উঠিব পাৰিলি গলটো দি গেল না অলপ উঠিব নোৱাৰি তো আগৰ ফালে যাই থাকোঁ জলকচোন কি পায় তো ইয়াতে এটা জাগাত আহিলোঁ জাগাটোত মানে চিকিউৰিটিটো কৈছি আকৌ টাচ নকৰিবে চৰে যদি গাত পৰে বহি দিবে কি বেয়া কেছি এতিয়া কামৰই নেকি এইগিলা কি ছাৰে এইগিলা কি আপোনাৰ গেট থেংক ইউ তো এইটো ময়ূৰ পাখাখান মেলি দিয়া নাই কিয় বা এই পাখাখান মেলি দিয়া একবাৰ পাখাখান মেলি দিয়া গাত পৰিব বুলি কৈছিল পৰা নাই কিয় পল্লি ভাল পা নেকি যেতিয়া খাম চাব গাইছে এইটো ভালুক এবাকে চোৱা নাই আমি গা ধুই আনাই নে সেইকাৰণে নেকি বাঘৰ জেগা আহি পাইছোঁ ৰ লাগে হা নাহৰ ফুটুকি বলকচোন কিমান ডাঙৰ বাঘ চাওঁ তো এইটো নাহৰ ফুটুকি বাঘ উঠা নাই অলপ জুম কৰি দিওঁ এইটো মালটো উঠা নাই মালটো উঠা নাই কিয় বা তোৰ আৰু বেলেগ বাঘ আছে এবাগে নাহে দেখোন আমাৰ কাষক কিয় বা আই দাদা আই তো বাঘৰ লগত চেল্ফি উঠিম বুলি কৈছিলোঁ চেল্ফিটো চাই লওক সিংহৰ জেগা আহি পালোঁ একবাৰ দাড়িত টানিব চেষ্টা কৰিম যদি পাৰোঁ সিংহৰ জেগা আহি পেলাই তো সিংহটো নাই তো গুৱাহাটী ধুমি আছে নেকি নাই হোৱাত নাই গুৱাহাটী নাই ক'ত বাই নাই লিখি থৈছে পাই এই সিংহ চাওঁ বব দাড়িত টানিও নেকি বব দাড়িত টানিব নোৱাৰা দেখাম ৰ'ব ফালে আছে অসম বিখ্যাত এশিঙীয়া গড় বান্দৰ আছে বান্দৰ দেখিছোঁ এই ছোৱালী বান্দৰ নেটকাও বাৰু একেটা গড় দেখা পাইছে আপোনালোকে ভাল লাগে কিবা এটা খাই আছে খাই থাকক কিন্তু আছে দে কিছু এবাগেও এইটো কৰি আছে এই বাকীতে ছাৰ ঘুমে গিয়া থাকে ছাৰ চবতকৈ ডাঙৰ বাঘ হৈছে বা বেলেগ ঘুমে গিয়া থাকে বাকীতে ছাৰ ঘুমে গিয়া থাকে ব্ৰেকআপ হৈছে নেকি আপোনাৰ ঠিক হ'ল না নাই এই বাকীতে কিয় ঘুমে থাকে ঘুমোৱা আমাৰ যেনেকৈ হাগা হয় সিহঁতৰ ঘুমোৱা হৈছে তো মই ভাবিছিলোঁ এটা বা দুটা বাঘ থাকিব 7টামান আছে ভালেই লাগছে কাম ৰজি নাই এতিয়া লাগি গড়কেইটা তেতিয়া দুৰু পাই দেখাই দিছিলোঁ এবাৰ ওচৰৰ পাই দেখাই দিছোঁ চাক আমাৰ দেখি আহি আছে ৰ था बसता वो भी खाली हो गया बुरा है जमाना तू चल कर न कर अगर मगर খৰ্গকেইটাৰ বহুত মূল্য এন্ধৰ খৰ্গকেইটা নাই দেখো কি হৈছিলে খৰ্গকেইটা কি হৈছিল কি জানো এই জানমণি 2005 বিহুত তলিৰ ফাংচনখন এই সেইডাল গাছ ইয়াতে নেকি সেইডাল গাছ এই এটা গায়ত্ৰীয়ে কান্দিছিল তো ভালেই লাগছে এই ঠাণ্ডা জেগা খালি অলপ আপদ উঠোঁতে অলপ মানে ভাগাত ধৰে তথাপিতো ভালেই লাগছে জীৱ জন্তুগিলা দেখি বহুত দিন পিছত আহিলোঁ টয়লেটকেইটা ভাল টয়লেট তাৰমানে কোনোবা ভিতৰত থাকিলে টয়লেটে নিউজ প্লিজ ৱেট দেখে দে হেঁচা হেঁচি কৰিব নোৱাৰে ইয়াতে এখন ডিছপ্লেখন চাই খুলিব লাগিব ৰেডি এই ৰ খোলাই অজগৰ সাপ চাওঁ কি ডাঙৰ ছাৰ ভৰি লাগে সৰবতো কিয় নকৰে এই নুখাই দিব যে চোৱা কেনেকৈ নুখাই দিব দেখিছা সাপ চাপ চালেও বঢ়িয়া লাগিল আপোনালোকেও এটা আহিব পাৰে লৈ অলপ দি আছে বাকী আমি অনলাইন টিকেট কাটছোঁ 33 টকাকৈ একজনৰ কিন্তু অফলাইন কাটলি 30 মানত হয় নেকি 30 মানত হয় আমি অনলাইন কাটছোঁ কেছ নাছিল অনলাইনত কাটছোঁ সেইকাৰণে 33কৈ লৈছি পাৰ মানুহ বাছখনৰ নামটো চাওকচোন এঞ্জেল প্ৰিয়া
চিৰিয়াখানা চাই ডাইৰেক্ট ৰুম আহি পালোঁ তো এতিয়া কিবা এটা খাই লওঁ তো এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপি থৈ দিব তো আজি মই ঘৰকো যাব লাগিব কি হৈ চাই লওঁ मंजिलों